Welcome to my channel JC Live and Vlogs. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি ভিডিওটো আৰম্ভ কৰিছো। আমি এফালে গৈ আছো, লোকে ভিডিওটো চাই থাকক। আমি গৈ আছো তেজপুৰ। হেল্ল' বন্ধু বান্ধৱীসকল, আমি গৈ আছো এতিয়া বৰ্তমান তেজপুৰ। আমি বৰ্তমান কলিয়া ভোমোৰা দলঙৰ পৰেদি গৈ আছো আৰু তেজপুৰত গৈ আমি কি চাওঁ, কি ভাল লগা প্লেচ চাওঁ আপোনালোকক দেখাই যাম, আমিও চাম। তেনেহ'লে বলক আমাৰ লগত। আৰু বেছি দূৰ নাই, আমি অলপ পিছতে তেজপুৰ পাই যাম। আমি দুইটা ফেমিলি একেলগে আহি আছো। হাই কৈ দিয়া সকলোৱে, হাই। আমি আচলতে নগাঁও আহিছিলোঁ। নগাঁৱত মোৰ হাজবেণ্ডৰ ভণ্টি থাকে, তাত ফুৰিবলৈ আহিছিলোঁ আৰু তেওঁলোকৰ লগত আমি তেজপুৰ ফুৰিবলৈ আহিছোঁ। আমি আহি পালোহি, এয়া মহাভৈৰৱ মন্দিৰ গেট আমি দেখিছোঁ। অলপ পিছতে আমি ভিতৰলৈ যাম, আহক আপোনালোকো আমাৰ লগত গৈ থাকিব। এই ঐতিহ্যমণ্ডিত এই মহাভৈৰৱ মন্দিৰ দ্ৰাপৰ যুগতে বানৰজাই নিৰ্মাণ কৰিছিল বুলি আমি জানিবলৈ পাইছোঁ। বানৰজাৰ জীয়াৰী উষাই এই মন্দিৰত সদায় পূজা অৰ্চনা কৰিছিল। এই মন্দিৰতে শিৱৰাত্ৰিৰ দিনা মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হয়। এই মহান মন্দিৰ ভাগ দৰ্শন কৰি খুব ভাল লাগিল। তাৰপিছত আমি সেৱা অৰ্চনা কৰি পুনৰ ঘূৰি আহিছোঁ। আমাৰ লগতে আপোনালোকেও এই মন্দিৰ ভাগ দৰ্শন কৰি কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আমিও প্ৰথম আহিলোঁ এই মহাভৈৰৱ মন্দিৰলৈ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ মন্দিৰ ভাগৰ চাৰিওফালৰ পৰিৱেশটো অকণমান। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চবকে উঠাই আহিম দেই। আমি বৰ্তমান ভৈৰৱ মন্দিৰ চালোঁ আৰু সেৱা কৰি আমি ওলাই আহিছোঁ। অকণমান ফটোশ্বুট হ'ব, যিহেতু আমি প্ৰথম আহিছোঁ, স্মৃতি অকণমান লৈ যাব লাগিব। সেইকাৰণে আমি সকলোৱে অকণমান ফটো ক্লিক কৰিলোঁ। আপোনালোকক অকণমান দেখাই দিম, ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ, তেখেতলোকে মোৰ ভিডিঅ'বিলাক চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু যিসকল মোৰ চেনেলত আগৰ পৰাই আছে তেওঁলোকক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। ভিডিঅ'বোৰ যেন আগলৈ চাই থাকে। নতুন প্লেচত আহিছোঁ, আমি ভাল লগা ঠাই চাম বুলি। আমি য'ত যাওঁ আপোনালোকক দেখাই যাম আৰু আপোনালোকেও আমাৰ লগত গৈ থাকিব ভিডিঅ'ৰ জৰিয়তে। সাধাৰণতে আমি ওচৰৰ ঠাইবিলাকেই ফুৰিবলৈ থাকি যায়, সেইবাবে আমি ওচৰতে আছে যেতিয়া ভাল প্লেচ, সেইকাৰণে আমি অকণমান ওলাই আহিলোঁ ফুৰিবলৈ আৰু আপোনালোককো ভাবিলোঁ দেখাই যাওঁ। ৰাস্তা পাৰ হ'বলৈ কলপাৰ্ক মহাভৈৰৱ মন্দিৰ দৰ্শন কৰাৰ পিছতে আমি যাম গণেশ মন্দিৰ। ওচৰতে গণেশ মন্দিৰ আছিল, আমি ভাবিলোঁ তাতো অকণমান দৰ্শন কৰি যাওঁ আৰু আপোনালোককো দেখাই থাকিম। গণেশ মন্দিৰৰ ভিতৰৰ দৃশ্য মই নেক্সট ভিডিঅ'ত আনিম আৰু এইটো ভিডিঅ' বেছি দীঘল হৈ যাব, সেইবাবে নেক্সট ভিডিঅ'ত দেখা পাব। তেনেহ'লে আহক মোৰ লগত আমি পুনৰ নেক্সট ভিডিঅ'ত গণেশ মন্দিৰলৈ যাওঁ।
তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আৰু লগতে আমি ফটো ক্লিক কৰিছোঁ তাৰে কেইকপিমান ফটো ভিডিঅ'ৰ লগতে জইন কৰি ৰাখিলোঁ মেমৰি হিচাপে থাকি যাব যিহেতু আমি প্ৰথম আহিলোঁ আৰু আপোনালোকে মোৰ লগতে ভিডিঅ'ৰ জৰিয়তে যিসকলে নাই দেখা এই মন্দিৰ ভাগ মোৰ লগতে আহিব বুলি আশা কৰিলোঁ তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই